গাইজ মোৰ এতিয়াহে পোহৰ হৈছে চাওক উঠি আহি আজি ছটৰ ওপৰত বহি আছোঁ ইয়াত পঢ়া যোগাৰ আজি ইয়াতে ৰ'দখিনি পাই কাৰণে এইখিনি এটা ভালেই লাগিছে বাৰু যিয়ে নহওক মই এতিয়াহে উঠিছোঁ 5টাত শুইছিলোঁ এতিয়া উঠিলোঁ উঠি ভালেই লাগিলে বহি আছোঁ এতিয়া ৰ'দ আছে বহুত ধুনীয়া ৰ'দ বতাহো ইমান বতাহ মাৰিছে চাওকচোন বতাহৰ কাৰণে একদম কি বতাহ আমাৰ ইয়াতে বাঁহ বহুত আছে ইয়াতে বহি আছোঁ এতিয়া ঠাণ্ডা দিনত ৰ'দ লাগিলে গাত ভালে লাগে হয়নে উঠি আহিয়ে যেতিয়া ৰ'দটো পাব কি মজা লাগে আৰু এইখিনি ওপৰতে আমি ৰ'দখিনি পাওঁ তলত তেনেকৈ আমি ৰ'দ নাপাওঁৱে সেইকাৰণে আজি ইহঁতে উঠি আহিছে আনদিনাখন উঠি নাহে দেখোন আজি ঝাৰু চাৰু মাৰি লৈ একদম বঢ়িয়াকৈ কিতাপবিলাক ওলাই লৈছে লৈ কিনে ভালে বাৰু মই এইখন পাৰি থৈছিলে কাৰণে ইয়াতে বহি দিলোঁ কাৰ্পেটখন বাবুৱে পাৰিছিলে ভাল লাগিছে বহুত ৰ'দ আৰু বহুত বতাহো মাৰি আছে ওপৰত যিয়ে নহওক এতিয়া মই অলপ ওলাই যাম ওলাই গৈ আকৌ ভিডিঅ' দিম দেই।